নমস্কাৰ অসমবাসীৰ প্ৰতি ভাল খবৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেইবাটাও ভাল খবৰ আহি পৰিছে। এক নম্বৰ খবৰটো হৈছে সংখ্যালঘুলৈ ভাল খবৰ লাভ কৰিব ই-ৰিক্সা চিলাই মেচিন। ৰাজ্যৰ হাজাৰ হাজাৰ ভাষিক সংখ্যালঘুলৈ ভাল খবৰ। এপ্ৰিল মাহৰ পিছতেই চৰকাৰে মুকলি কৰিব পাৰে বিজ্ঞাপন। ই-ৰিক্সাৰ লগতে মহিলাৰ বাবে প্ৰেছাৰ কুকাৰ চিলাই মেচিন দিব চৰকাৰে। মহিলাসকলক দিয়া হ'ব চিলাই মেচিনৰ প্ৰশিক্ষণ। পূৰ্বে আবেদন কৰাসকলক ইতিমধ্যে বিতৰণ আৰম্ভ কৰিছে চৰকাৰে। এপ্ৰিল মাহত নতুনকৈ প্ৰকাশ পাব পাৰে বিজ্ঞাপন। সংখ্যালঘুৰ বাবে নতুন আঁচনি অনাৰ ঘোষণা ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষৰ। ৰাজ্যৰ হাজাৰ হাজাৰ ভাষিক সংখ্যালঘুলৈ ভাল খবৰ। চৰকাৰৰ পৰা লাভ কৰিব ই-ৰিক্সা চিলাই মেচিন। ২ নম্বৰ আৰু এটা ভাল খবৰ আমাৰ হাতলৈ আহি পৰিছে। PM কিষাণ সন্মান নিধিক লৈ আহি গ'ল ডাঙৰ খবৰ। কেতিয়া আপোনালোকৰ একাউণ্টত সোমাব 19 নম্বৰ কিস্তিৰ ধন। 5 অক্টোবৰত দেশৰ লাখ লাখ কৃষকৰ একাউণ্টত জমা হৈছে 18 নম্বৰ কিস্তিৰ ধন। নতুন বছৰৰ ফেব্ৰুৱাৰী মাহত কৃষকে লাভ কৰিব পাৰে 19 নম্বৰ কিস্তিৰ ধন। বছৰত 3বাৰকৈ দিয়া হয় এই ধন। ইয়াৰ বাবে আপুনি কৰিব লাগিব eKYC। ধন লাভৰ বাবে কৃষকে eKYC কৰাটো বাধ্যতামূলক। হিতাধিকাৰীৰ বাবে একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধন। আৰু এটা নতুন আপডেট আমাৰ হাতলৈ আহি পৰিছে। ৰেচন কাৰ্ড থকাসকলৰ বাবে ডাঙৰ খবৰ। এইবাৰ ৰেচন কাৰ্ডত আহিব দাইল, নিমখ, চেনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীক বিতৰণ কৰা হ'ব দাইল, নিমখ, চেনি। ৰেচন কাৰ্ড থাকিলেই কম দামতে লাভ কৰিব দাইল, নিমখ আৰু চেনি। সুলভ মূল্যৰ দোকানৰ জৰিয়তে প্ৰদান কৰা হ'ব এই সামগ্ৰীসমূহ। বজাৰতকৈ বহুত কম দামতে এই সামগ্ৰী বিতৰণ কৰিব চৰকাৰে। শীঘ্ৰে এই ব্যৱস্থা কাৰ্যকৰী কৰিব চৰকাৰে। বছৰৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এইবাৰ ৰেচন কাৰ্ডত আহিব দাইল, নিমখ আৰু চেনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ